নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এক ডাঙৰ খবৰ সাৱধান হওক আপুনি নহলে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিব পাৰে আপোনাক একে নিউজ নৰ্থ ইষ্ট সমূহ দৰ্শকক এক ডাঙৰ খবৰ দিব বিচাৰিছোঁ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই আটক কৰিব পাৰে আপোনাক বিজেপিৰ দুৰ্নীতিৰ কথা ক'লেই জেললৈ প্ৰেৰণ কৰিব পাৰে আপোনাক ৰাইজৰ হকে মাত মতাৰ বাবে জাতীয় সংগঠনৰ যুৱকক আটক কৰা হৈছে কপিলীৰ ওপৰত নিৰ্মাণ হৈ থকা দলং ভাঙি পৰা সন্দৰ্ভত মাত মাতিছিল যুৱকজনে দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলি জাতীয় সংগঠনৰ নেতাই কৰিছিল প্ৰতিবাদ তেওঁক এৰেষ্ট কৰা হৈছে প্ৰতিবাদ কৰিবলৈ যোৱাৰ বাবে কামপুৰ থানাত গোচৰ ৰুজু কৰিছিল বিধায়ক জিতু গোস্বামীয়ে আৰু আৰক্ষীয়ে নিহা বাসগৃহৰ পৰা আটক কৰে ৰাইজৰ দলৰ নেতা ভাস্কৰ বৰাক লগতে আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাক সমূহ দৰ্শকক এক ডাঙৰ খবৰ দিব বিচাৰিছোঁ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই আটক কৰে আৰক্ষীয়ে আপোনাক বিজেপিৰ দুৰ্নীতিৰ কথা ক'লেই জেললৈ প্ৰেৰণ কৰিব পাৰে আপোনাক ৰাইজৰ হকে মাত মতাৰ বাবে জাতীয় সংগঠনৰ যুৱকক আটক কৰিলে কপিলীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংৰ সন্দৰ্ভত বাদ কৰিছিল যুৱকজনে দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলি জাতীয় সংগঠনৰ নেতাই কৰিছিল প্ৰতিবাদ সমূহ দৰ্শকক এই ডাঙৰ প্ৰতিবেদন আগবঢ়ালোঁ গোচৰ ৰুজু কৰিছে বিধায়ক জিতু গোস্বামীয়ে এগৰাকী বিধায়ক আচলতে জনপ্ৰতিনিধি জনতাৰ বাবে কাম কৰিব লাগে কিন্তু জনতাৰ বিৰুদ্ধে তেওঁ থিয় হৈছে তেওঁ ক'ত অধিকাৰ পালে জনতাই তেওঁক যিহেতু ভোট দি জিকাইছিল এগৰাকী জনপ্ৰতিনিধি হৈ এই কামটো কৰাত এতিয়া সকলো খতমভংগ হৈছে আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাক আৰু ইয়াৰ পাছতে এই অঞ্চল জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে এতিয়া আৰক্ষীয়ে আটক কৰিব আপোনাৰ যেন মৌলিক অধিকাৰ বুলি একো নাই চৰকাৰৰ ভুল আঙুলিয়াই দিয়াৰ যেন আপোনাৰ কোনো ধৰণৰ অধিকাৰেই নাই চৰকাৰে ভুল কৰি থাকিব কিন্তু আপুনি নিমাতে থাকিব লাগিব এনে এক কাণ্ড হৈছে এতিয়া ৰাইজৰ হকে মাত মতাৰ বাবে জাতীয় সংগঠনৰ যুৱকক আটক কৰা ঘটনা সংঘটিত হৈছে যিখন চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি কৈছিল সেইখন চৰকাৰৰ দিনতে যথেষ্ট দুৰ্নীতি হোৱা দেখিবলৈ পোৱা গৈছে কপিলীৰ ওপৰত নিৰ্মাণ হৈ থকা দলং ভাঙি পৰা সন্দৰ্ভত এজন যুৱকে মাত মাতিছিল দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলি জাতীয় সংগঠনৰ নেতাই প্ৰতিবাদ কৰিছিল কিন্তু তেওঁৰ প্ৰতিবাদৰ কণ্ঠ ৰোধ কৰা হৈছে তেওঁক আটক কৰা হৈছে প্ৰতিবাদ কৰিবলৈ যোৱাৰ বাবে কামপুৰ থানাত গোচৰ ৰুজু কৰিছে বিধায়ক জিতু গোস্বামী আৰু তাৰ পাছতে তেওঁ ঘৰৰ পৰা উঠাই লৈ যোৱা হৈছে আৰক্ষীয়ে নিশা বাসগৃহৰ পৰা আটক কৰিছে ৰাইজৰ দলৰ নেতা ভাস্কৰ বৰাৰ লগতে ৰাইজৰ দলৰ নেতা আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাকো আটক কৰা হৈছে কাৰণ তেওঁলোকে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল চৰকাৰৰ দুৰ্নীতিৰ নিতৌ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ